নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 27 আগষ্ট। 1 ছেপ্টেম্বৰৰ পৰা সোমাব লাখ লাখ একাউণ্টত 3000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিছে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 1 ছেপ্টেম্বৰৰ পৰা 3000 কোটি টকা সোমাব। অৰ্থাৎ 10 ছেপ্টেম্বৰ তাৰিখে 3000 কোটি টকা লাভ কৰিব পাৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ ডাঙৰ খবৰ, সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। যেহেতু 1 আগষ্টৰ পৰা ৰেচন প্ৰদান কৰা হ'ব, গতিকে প্ৰতিগৰাকী হিতাধিকাৰীয়ে জানিব লাগিব এইকেইটা নিয়ম। যেহেতু 1 ছেপ্টেম্বৰৰ পৰা দাইল, চেনি, নিমখ আৰু মিঠাতেল প্ৰদান কৰিব। এই মন্তব্য কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰতিগৰাকী হিতাধিকাৰীয়ে জানিব লাগিব এইকেইটা নিয়ম। অৰ্থাৎ আপুনি ৰেচন আনিবলৈ যাওঁতে আপোনাৰ কি কি নিয়ম কানুন আপোনালোকৰ মানিব লাগিব, কি আপোনালোকৰ কৰিব লাগিব, সেই গোটেইখিনি কিন্তু আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত গোটেইখিনি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। ৰাজ্যত নতুনকৈ 3.8 লাখ পৰিয়ালৰ চৰকাৰী ঘৰত প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা বৈঠকত গৈছিলে আৰু সেই বৈঠকত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বানাক্ৰান্ত লোকসকলৰ বাবে বা বানাক্ৰান্ত সাহায্যৰ কাৰণে যোৱাৰ পিছতে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কিন্তু 3.8 লাখ হিতাধিকাৰীসকলক অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি 1000 টকাৰ কমেও আমি মানে আৰ্থিক 1000 কোটি টকাৰ আৰ্থিক সাহায্য আমি তাৰ পৰা লৈ আহিম বা কেন্দ্ৰীয় চৰকাৰে আমাক দিব বা আমাক প্ৰদান কৰিব বানপীড়িত ৰাইজক বা আমাৰ গোটেই অসমখনক। এতিয়া কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে যিটো কেন্দ্ৰীয় চৰকাৰৰ লগত যিটো মত বিনিময় হৈছে আৰু তেখেতসকলৰ যিটো দিল্লীত অনুষ্ঠিত মিটিং তেখেত দুজনৰ মানে সাক্ষাৎকাৰত হৈছে, তেতিয়া কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছে যে আমি 5000 কোটি টকা আপোনালোকক দিম আৰু সেই 5000 কোটি টকাৰ পৰা কিন্তু 3.8 লাখ পৰিয়ালক চৰকাৰী ঘৰৰ অৰ্থাৎ PMAY প্ৰথম কিস্তিৰ ধন অৰ্থাৎ যিসকল হিতাধিকাৰী আপোনালোকে জিঅ' টেগিং সম্পন্ন কৰিছিলে, ধৰক জিঅ' টেগিঙৰ আগতে আপোনালোকে যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, তো সেইসকলৰ কিন্তু এই মানে যিটো 3.8 লাখ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধন চৰকাৰী ঘৰত মানে আপোনালোকৰ বেংকৰ একাউণ্টত যিবোৰ নেকি আপোনালোকৰ বেংকৰ একাউণ্ট সক্ৰিয় হৈ আছে, সেইবোৰ বেংকৰ একাউণ্টত কিন্তু অতি পলমে অৰ্থাৎ অতি সোনকালে কিন্তু আপোনালোকে 3.8 লাখ হিতাধিকাৰীসকলে আপোনালোকৰ বেংকৰ একাউণ্টত PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো পইচা আছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন, সেই ধনখন কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিসকল হিতাধিকাৰী আত্মসহায়ক গোটৰ 10,000 টকাৰ চেক পাইছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত 25,000 টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এতিয়াৰে পৰা 11,000 কোটি টকা বছৰি লাভ কৰিব পাৰিব PM কিষাণৰ হিতাধিকাৰীসকলে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰতিটো পৰিয়ালক পৰীক্ষা কৰিহে অৰুণোদয় আঁচনিৰ ধন দিব চৰকাৰে। 10 ছেপ্টেম্বৰৰ পৰা লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। কিন্তু অৰুণোদয় আঁচনিৰ ধন চৰকাৰে দিব আপোনালোকক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। যিসকল হিতাধিকাৰীসকলক আপোনালোকক নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে 10 ছেপ্টেম্বৰৰ পৰা যিসকল হিতাধিকাৰীয়ে অৰুণোদয়ৰ আঁচনিৰ যিটো 1250 টকা আছিলে, সেই 1250 টকা কিন্তু আপোনালোকে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সেই নতুন পদক্ষেপবিলাক কি এতিয়ালৈকে কিন্তু জনোৱা নাই, কিন্তু কৈছে যে নতুন পদক্ষেপৰ জৰিয়তে কিন্তু আপোনালোকে যোগ্য হিতাধিকাৰীসকলে অৰ্থাৎ অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী আপোনালোকে 1250 টকা যিটো আছে আৰু বানপীড়িত 4খন জিলাত 2500 টকাকৈ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কিন্তু মই আপোনালোকক জনাই দিম হিতাধিকাৰীসকলক পৰীক্ষা কৰিহে অৰুণোদয় আঁচনিৰ ধন ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৃত্যু হ'লে, কাৰোবাৰ চৰকাৰী চাকৰি হ'লে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ ধন নাপাব। যদি আপোনাৰ নাম অৰুণোদয় তালিকাত অন্তৰ্ভুক্ত হৈ আছে, মোবাইল নম্বৰ আপুনি সলনি কৰিছে, অতি শীঘ্ৰে ব্লকত গৈ আপোনালোকৰ মোবাইল নম্বৰ আপুনি সলনি কৰি লৈ লওক। ৰাজ্যৰ প্ৰতিটো ব্লকত থাকিব অৰুণোদয়ৰ সহায়ক। ধন নাপালে কিন্তু আপোনালোকে ব্লকৰ কাৰ্যালয়ত গৈ দিব পাৰিব অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। আপোনালোকে যিসকল হিতাধিকাৰীয়ে ধৰি লওক অৰুণোদয় আঁচনিৰ ধন পলমতে বা আপোনালোকে কিবা কাৰণত যদি আপোনালোকে নাপায়, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা অৰ্থাৎ ৰাজ্যৰ অৰ্থাৎ অসম ৰাজ্যখনৰ প্ৰতিটো ব্লকতে কিন্তু এই আঁচনিখনৰ কাৰণে কিন্তু আপোনালোকৰ 24 আৱাৰ্ছ কাষ্টমাৰ ছাৰ্ভিচ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বা আপোনালোকৰ ব্লক কাৰ্যালয়ত গৈ কিন্তু আপোনালোকে ডাইৰেক্টলি অভিযোগো দিব পাৰিব যে মই এজন যোগ্য হিতাধিকাৰী হওঁ, মই অৰুণোদয় আঁচনিখন লাভ কৰিব পৰা নাই। ইয়াৰ পিছতে কিন্তু আপোনালোকক জনাই দিম 2 নম্বৰ খবৰটো হৈছে বহু বিভাগক লৈ কঠোৰ হৈছে
কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম চৰকাৰে। বহু বিবাহৰ বিৰুদ্ধে এতিয়া অধিক কঠোৰ হ'ব চৰকাৰ। 2026-27 বৰ্ষৰ অসম বাজেটত বহু বিবাহ কৰা লোকক চৰকাৰী জনকল্যাণমূলক আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে বহু বিবাহত জড়িত ব্যক্তিয়ে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব বা ইতিমধ্যে কৈছে, অৰ্থাৎ চৰকাৰী সুবিধা লাভ কৰি থকা কোনো ব্যক্তিৰ ক্ষেত্ৰত বহু বিবাহৰ অভিযোগো প্ৰমাণিত হ'লে সংশ্লিষ্ট সুবিধা অব্যাহত ৰখাৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন হয়। ইয়াৰ সমান্তৰালভাৱে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো যদি কঠোৰ ব্যৱস্থাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰী এজনে যদি ধৰি লওক বহু বিবাহ পাকত আবদ্ধ হৈছে বা প্ৰথম যিটো বিবাহ কৰিছিলে সেই বিবাহত যদি আইনগতভাৱে সম্পূৰ্ণ ক্ষয় কৰা নাই বা ক্ষয় নকৰালৈকে দ্বিতীয় বিবাহ পাকত এজন চৰকাৰী বিষয়াই মানে আবদ্ধ হ'ব নোৱাৰিব। ইয়াত কোৱা হৈছে যে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে বিভাগীয় নিয়ম অনুসৰি চাকৰি হেৰুৱাবলগীয়া হ'ব বা কিছুমান ক্ষেত্ৰত যদি প্ৰথম বিবাহটো কৰিছে আৰু দ্বিতীয় বিবাহটো যদি সেই মানুহজনে মানে আইনৰ জৰিয়তে যদি ক্ষয় নকৰে বা সেইটো সমস্যাটো সমাধান নকৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু চাকৰিৰ যিটো আছে সেই চাকৰিটোৰ পৰা সিহঁতে এক কথাত ক'বলৈ গ'লে ছাছপেণ্ডো হ'ব পাৰে। মানে চৰকাৰে কৈছে অৱশ্য কোনো কৰ্মচাৰীক কেৱল অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিব নোৱাৰি। বিভাগীয় তদন্ত আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ কৰাটো প্ৰয়োজনীয়। ইয়াৰ আঁৰত আছে অসম চৰকাৰৰ বহু বিবাহ নিষিদ্ধ কৰাৰ বৃহত্তৰ নীতি। অসম বিধানসভা 2025 চনত অসম বহু বিবাহ নিষেধ আইন গৃহীত কৰিছিল। এই আইনৰ অধীনত বহু বিবাহৰ বাবে কাৰাদণ্ডৰ ব্যৱস্থা ৰখা হৈছে। চৰকাৰৰ মতে এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে নাৰীৰ সবলীকৰণ, নাৰীৰ অধিকাৰ আৰু লিংগ ন্যায় নিশ্চিত কৰা। আনহাতে এই সিদ্ধান্তক মানে কিছুমান মানুহে বা সমাজত কিছুমান মানুহে কৈছে, কিছুমান মানে মতভেদ কৰিছে যে একাংশৰ মতে বহু বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নাৰীৰ অধিকাৰক সুৰক্ষিত কৰাত সহায় কৰিব। ইয়াৰ পিছত মই আপোনালোকক 3 নম্বৰ খবৰটো জনাই দিম। 3 নম্বৰটো খবৰ হৈছে আংগুছমান বৰা নামৰ এজন বা এটা ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা মুখ্যমন্ত্ৰী কটাক্ষ কৰি কেইবাটা মন্তব্য কৰে। এই বিশেষ একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক পাগল বুলি আখ্যা দিয়াত আংগুছমান বৰাই সামাজিক মাধ্যম যোগে এই কথা জনাই মানে সেই মানুহজনে কৈছে, আংগুছমান বৰাই কৈছে, ঠিক আছে বাৰু ৰাহুল গান্ধী পাগল, কিন্তু চাহ বেপাৰী নৰেন্দ্ৰ মোদীতকৈ উচ্চ শিক্ষিত আৰু আপুনি হিমন্ত বিশ্ব শৰ্মা সবাতোকৈ মিছলীয়া আৰু ভ্ৰষ্টাচাৰী। আপুনি ববলে SU কৰিলে, উল্ফা কৰিলে, তাৰপিছত হিতেশ্বৰ শইকীয়াক তেল মাৰি কংগ্ৰেছত আহিলে, কংগ্ৰেছৰ পৰা এতিয়া BJPত আহিল। কেৱল ঢল হলাই থাকে আপুনি সুবিধাবাদী এই বুলি মুখ্যমন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু এই খবৰটো বৰ্তমান কিন্তু সামাজিক মাধ্যমত অত্যন্ত গুৰুতৰভাৱে চৰ্চাত পৰিছে। আৰু ইয়াৰ পাছতে আপোনালোকক জনাম তাৰ পিছৰ যিটো খবৰ আছে, পুনৰ অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক অৱহেলা কৰি কেইবাটা মন্তব্য কৰি কয় যে অখিল গগৈয়ে এনেকৈ কৈছে যিটো নেকি শিৱসাগৰত যিটো বানাক্ৰান্ত লোকসকলে যিটো 15,000 কোটি টকা আৰ্থিক সাহায্য লাভ কৰিব নোৱাৰিলে বা অখিল গগৈ অৰ্থাৎ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দাবী কৰিছিল যে বানাক্ৰান্ত লোকসকলক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব চৰকাৰে, যদি নিদিয়ে সেই বিষয়ত কিন্তু এটা মানে সংবাদমেল সেইসকলে মানে আয়োজন কৰিছিল। আৰু সেই সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইদৰে মানে অৱহেলা কৰি অখিল গগৈয়ে কৈছে, অৰ্থাৎ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৈছে, হিমন্ত বিশ্ব শৰ্মাক মই জানি বুজি পানীত নমাই দিছিলোঁ, পানীত নমাই ভাবিছোঁ আজি মজা ওলাই গৈছে। অৱশেষত অখিল গগৈয়ে ৰাজহুৱা সভাত স্বীকাৰ কৰিলে এই কথা। বুদ্ধি কৰি দ পানীলৈ লৈ গৈছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, এই বুলি অখিল গগৈয়ে দাবী কৰিছে বা অখিল গগৈয়ে এই বুলি স্বীকাৰ কৰিছে। আৰু তেওঁ কৈছে মুখ্যমন্ত্ৰীক তেওঁ মানে মিছাকৈ মানে এনেই মানে তেওঁলোক মানে মুখ্যমন্ত্ৰীক দ পানীলৈ নমাই মানে যাবলৈ দেখিবলৈ পোৱা গৈছিলে। ইতিমধ্যে মই আপোনালোকক দেখুৱাই দিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োজনে মানে যিটো বানপানী আছিলে সেই বানপানীৰ মাজেৰে তেখেতসকলে নিজে খোজকাঢ়ি সেই পৰিৱেশনটো অনুসৰণ কৰিছিলে। আৰু তেখেতসকলে মানে দেখিছিলে যে বিভিন্নজনৰ ঘৰ দুৱাৰ বা সা সম্পত্তি, গাড়ী, গড় বাৰী মানে গড় দুৱাৰ, সা সম্পত্তি বিভিন্ন ধৰণৰ বস্তু নষ্ট হৈছে। তেওঁলোকে নিজে খোজকাঢ়ি পানীৰ মাজেৰে এনেকৈ চাই গৈছে। আৰু ইতিমধ্যে অখিল গগৈয়ে অৰ্থাৎ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ইতিমধ্যে মন্তব্য কৰিছে, অৰ্থাৎ সংবাদমেল আয়োজন
য'ত আয়োজন কৰিছিল অনুষ্ঠিত কৰিছিল তাত অখিল গগৈ মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ জানি বুজি দ পানীলৈ লৈ গৈছিল এই বুলি অৱহেলা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছে। ইয়াৰ পাছতে মই আপোনালোকক তাৰ পিছৰ যিটো খবৰ আছে খবৰটো মই আপোনালোকক জনাম। পঞ্জীয়নবিহীন আৰু চালকৰ অনুজ্ঞাপত্ৰবিহীন টমটমৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ অভিযান। বিশ্বনাথ চহৰত 40খন টমটম ইতিমধ্যে জব্দ কৰিবলৈ বাধ্য হৈছে, অৰ্থাৎ বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে বিশ্বনাথৰ যিবোৰ অনুজ্ঞাপত্ৰ নোহোৱা টমটম আছিলে সেই 40খন টমটম ইতিমধ্যে অৰ্থাৎ ধৰি লওক বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে 40খন টমটম জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু বিশ্বনাথ জিলা আয়ুক্ত, বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ জিলা টমটম চালক সন্থাৰ আলোচনাৰ পিছত বিশ্বনাথ আৰক্ষীয়ে আৰম্ভ কৰে পঞ্জীয়নবিহীন আৰু চালকৰ অনুজ্ঞাপত্ৰবিহীন টমটম জব্দ কৰে বিশ্বনাথ আৰক্ষীয়ে, অৰ্থাৎ 40খন টমটম ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰিছে। ইয়াৰ পাছৰ যিটো খবৰ আছে খবৰটো মই আপোনালোকক পোনপ্ৰথমতে জনাই ল'ম। এইটো লাষ্ট খবৰ আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা, ধুবুৰী আৰু বৰপেটা জিলাত মাটি ক্ৰয় বিক্ৰয় সন্দৰ্ভত কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিতত গৰিয়ামৰীয়া দেহীসকলে ভূমিৰ অধিকাৰ ৰক্ষাৰ দাবীত ভূমি ৰক্ষাৰ অধিকাৰ দাবীত প্ৰমাণপত্ৰৰ মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ অসম গৰিয়ামৰীয়া দেহী জাতীয় পৰিষদৰ বিলাহীপাৰাৰ বিধায়ক জীৱেশ ৰায়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে বিষয়টো বিধানসভাত প্ৰশ্ন উত্থাপন কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে। এটা ব্ৰেকিং নিউজ আহি পৰিছে বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।